পিছত নালাগে Happy birthday to you. Happy birthday, dear Jubilard. Happy birthday to দাদা কি কব জন্মদিন ভাবিবলৈ সময় পোৱা নাই মই ঘূৰি গৈছিলো আহি পাইছো দাদা কালি প্লেনিং কি আছে কালি কিবা কিবি আছে ছচিয়েল কাম আজি আৰু ছচিয়েল কাম আছে ক'ত সেইবোৰ যাম মই সেইবোৰতে লাগি থাকো তেনেকে প্লেনিং একো নাই চিনেমাৰ কালি আমি কিবা এটা এনাউন্সমেণ্ট দিম চাগে ৰবিনালে নতুন চিনেমা আমি আৰম্ভ কৰিছো কাম স্ক্ৰিপ্টৰ কাম চলি আছে আৰু চেষ্টা কৰিছো যাতে ডিচেম্বৰ 15 তাৰিখৰ পিছতে আমি শ্বুটিং ষ্টাৰ্ট কৰিম দাদা আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছে জন্মদিনৰ শুভেচ্ছা কি ক'ব সকলোকে ধন্যবাদ দাদা বাহিৰতো বহুত মানুহ ৰৈ আছিলে আপোনাৰ কাৰণে জানো মই গেটৰ বাহিৰত শুই গৈছিলো টোপনি খতি এইকেইদিন মই ঘূৰি ফুৰিছো নৰ্থ ইষ্ট ফেষ্টিভেল আছিলে তাত গ'লো তাৰপিছত আকৌ কি আমাৰ এইটো বিশ্বনাথ চাৰিআলি যাবলগীয়া হ'ল ৰাস বুলিয়ে নহয় মই লোকেশ্যনৰ কাৰণে গৈছিলো আৰু আকৌ এদিন যাব লাগিব ছেকেণ্ড দিনত ভালকৈ চাব লাগে সমুদ্ৰ বুলি আমি 15 তাৰিখে গৈছোঁ চিনেমা ষ্টাৰ্ট কৰিম অসমৰ প্ৰথম মিউজিকেল চিনেমা দাদা হেপী বাৰ্থডে ওৱান্স এগেইন হেপী বাৰ্থডে দাদা সকলোকে মৰম কৰিম ভালে থাকক থেংক ইউ দাদা কাগজি একদম খাবা কিন্তু মাতল মোবাইল প্লিজ মোবাইলটো বেক কৰিব অলপ হাতখন অলপ উঠাই পিছত নালাগে Happy birthday to you. Happy birthday, dear Jubilard. Happy birthday to মোবাইল প্লিজ মোবাইলটো বেক কৰিব অলপ হাতখন অলপ উঠাই